বৰষুণত এক্সাৰচাইজ কৰিছে, ঠাণ্ডা লাগিছে বোলে। গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু লগতে ময়ো ভাল। আজি গৈ আছোঁ ডিব্ৰুগড়। তো এতিয়া ঘৰৰ পৰা ওলালোঁ, টাইম হৈছে 7টা আৰু হেলমেটটো লোৱা নাই, মানে হেলমেটটো দাদাৰ ঘৰত আছে, তাকে লৈ আনো। এতিয়া হেলমেটটো লোৱা হৈ গ'ল। তো এতিয়া বাছলৈ ৰখিব লাগিব, টমটম আহিলে টমটমতে উঠি যাম। এইটো ৰাস্তাত ৰখি আছোঁ, টমটম এখনো অহা নাই, বাইক হ'লেও টমটম হ'লেও যি আহিলেও হৈ যাব। তাৰপিছত গৈ কলেজ তিনিআলি ৰখিম, STC আহিব, STCত উঠি গৈ ডিব্ৰুগড় পামগৈ। এয়া চাওক, এতিয়া টমটম আৰু কিবা বাইক ৰখি আছে, তো নাপালোঁ এখন। নিজৰ বাইক এখন আছিলে, নিজৰ বাইকখনকে লৈ আহিলোঁ। মানে মই প্ৰথমতে অকলে যোৱা কথা আছিলে, তো এতিয়া অকলে নাযাওঁ, লগৰটোকো লৈ যাম মানে। তো তাৰ ঘৰলৈকে যাওঁ, নহ'লে তাৰ মইতো টমটমত গুচি যাব পাৰিম, তাতো ঘৰৰ পিনৰ পৰা মানে টমটম খুবেই কম পোৱা যায়। তো তালৈ গৈ তাক লৈ লওঁ, তাৰপিছত ষ্টেণ্ডত গৈ লগ পাই। ৱেডাৰটো চাওকচোন, ৱেডাৰটো বৰষুণ আহিলেই মানে কি ক'ব, উপায় নাই দেই। তো সেইটো কাৰণে জাকেটটো পিন্ধি ল'লোঁ, মানে একেৰাহে এসপ্তাহমান বৰষুণে দি আছে। তো বৰষুণ দিয়া ঠাণ্ডা ভাৱ এটা আহি গ'ল। মানে এদিন বৰষুণ দিলেতো পটককৈ ঠাণ্ডা ভাৱ নাহে, কিয়নো গৰম দিনো হয়, লগতে বাৰিষাও হয়। তো ঠাণ্ডা ভাৱ এটা পাইছোঁ, সেইটো কাৰণে জেকেটটো অলপ লগাই ল'লোঁ, অলপ পিছল টাইপৰ জেকেট, বৰষুণ পৰিলেও ৰেইনকোটৰো কাম কৰিব। তোৰ ঘৰ এইটো ব্ৰাছ কৰি আছে, কাপোৰ পিন্ধিও আছে সি। তো এয়াই জীৱন আৰু জিন্দেগী, জীৱন জিন্দেগী। বৰষুণতো ৰ'দতো আমাৰ কাম কৰিবই লাগিব, নহ'লে পেটটোৰ কথা আছে। এয়া ফাইনেলি আহি পালোঁহি, এতিয়া কলেজ তিনিআলি চাওক, মানুহ চানুহ নাই। ৰাতিপুৱা আহিছোঁ, এইফালে মোৰ লগত যাব, এইফালে সদাকাই ৰেডি হৈছে। তো বাছখন আহি থকা নিচিনা দেখিছোঁ, জুম কৰি দেখাই দিওঁ। এইখন হ'ব লাগে, যদি হয় সেইখনতে যাম, তিনিচুকীয়া লিখাখনত যাব লাগিব, তেতিয়া মানে চিলাপথাৰত নহ'বা অলপ ইজি হয় আৰু। এয়া আহি পাই গ'ল বাছ। গোলাজানৰ পৰা চুকাফা যোৱা ৰাস্তাটো মানে আপোনাৰ বগীবিল দলং হৈ যোনটো ৰাস্তাৰে যোৱা হয়, সেই ৰাস্তাটো মানে গোটেই ভাঙি চিঙি আদায়। তো এই ৰাস্তাটোত মানে যদি বেমাৰী মেডিকেললৈ নিয়া হয়, বেমাৰী বেছিকৈহে বেমাৰত পৰিব। তো সেইটো কাৰণে এই ৰাস্তাটো যিমান পাৰে সোনকালে বনালে ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু বহুখিনি কষ্ট, গাড়ী মটৰ বাইকৰ পামচাৰ হয় আৰু বিভিন্ন এক্সিডেণ্ট হোৱা দেখা পোৱা যায়। তো এইখিনি সোনকালে ক্লিয়াৰ কৰিলে ভাল হ'ব বুলি আশা কৰোঁ। বাছৰ পৰা নামিলোঁ, এইফালে এতিয়া বাছৰ পৰা নামি চুকাফা পালোঁহি, ৰাজু হোটেলত গৈ কিবা এটা খাই লওঁ। এইখন আমি সদায় আহি কেনে আমি ৰাজু হোটেলতে ৰখোঁ। আহিছোঁ তোমাৰ ইয়াতে বনাই আছা ৰুটি। ডিব্ৰুগড় আহি পালোঁহি, পোৱাৰ পিছত এই স্কুটি এখন ল'লোঁ আৰু এখন পালচাৰ 150 এখন লোৱা হ'ল। তো এতিয়া বৰষুণত ভিজি ভিজি যাব লাগিব। চুকাফাতে আছোঁ, ৰাজু হোটেল। ৰাজু হোটেল আমি সদায় ইয়াতে সোমাওঁ। আৰু এইফালে আমাৰ ককাই বহি আছে। এয়া এতিয়া আমি চুকাফা তিনিআলিৰ পৰা ওলাই আহি টোলগেট পালোঁহি। টোলগেট পাৰ হৈ মানে টোলগেট নাপাওঁতে যোনটো ডিপু আছিলে, ডিপুত তেল নাই বুলি ক'লে, কাৰেণ্ট নাই কাৰণে। তো দুইখনতে আমাৰ তেল কম আছে। তো এটা বুদ্ধি লগালোঁ, দুইখন যদি চলাই আহোঁ তেলটোতো শেষ হৈ যাব। তো এখনো ষ্টাৰ্ট বন্ধ কৰি এনেকৈ ভৰি লগত ঠেলি আনি আছোঁ এজনে। আৰু মই চলাই থকা খনত তেল আছে এতিয়া বৰ্তমান, সেইখনতো আছে, কিন্তু মোৰখনত যদি বাইচাঞ্চ তেল শেষ হৈ যায়, তেতিয়া সেইখনৰ তেল থকা ষ্টাৰ্ট কৰি কিনে মোৰ বাইকখন ঠেলি কিনে এইটো। এইয়া এতিয়া আহি আমি বগীবিল দলঙৰ ওপৰ পালোঁহি। ৰাতিপুৱাই গৈছিলোঁ চুকাফা, তো বৰষুণ দি আছে, বৰষুণত ভিজি ভিজি আহা মজাটোৱে কিবা এটা বেলেগ। এইফালে আমাৰ ককাইদেউ আহিছে, বৰষুণত এক্সাৰচাইজ কৰিছে, ঠাণ্ডা লাগিছে বোলে। তো বৰষুণত এটা ডান্স হৈ যায় নেকি? ডান্স এটা কৰি দিওঁ, হেলমেট ডান্স। মোৰ কেমেৰামেন আমাৰ সদাকাই ধৰিব, মই ডান্স এটা কৰি দিম।
আমি যে বৰষুণত নাছিলোঁ কেলে জানে নাই বাৰু, নচাৰ এটা কাৰণ আছে যে বৰষুণত তিতি যে কষ্ট অনুভৱটো নহওক, তো সেইটো কাৰণে ফূৰ্তি কৰিব লাগে, এনজয় কৰিব লাগে। তো দলঙৰ ওপৰত অকণমান আহি ৰখি মেলি নাছিলোঁ দুইটাই, আৰু তাকে আপোনালোকক দেখুৱালোঁ বাৰু। তো সেইকাৰণে এনজয়টো অলপ কৰিলোঁ বুলি ভাবিছোঁ। এতিয়া ব'লক, এতিয়া দেহাৰ কষ্টখিনি নাই, বৰষুণত তিতিটো অনুভৱটো নাই অহা। তো ঘৰলৈ গৈ থাকোঁ। এইটো গৈ আছে আগত লাহে লাহে গৈ থাকিম আৰু বৰষুণত তিতি তিতি। আমাৰ ডিব্ৰুগড় ছাইডতো আজি বৰষুণ বহুতে কম, আমাৰ ধেমাজি পিনে বহুত বেছি বুলি শুনিছোঁ, ফোন কৰিছিলোঁ। এতিয়া আহি পালোঁহি কোলাজানৰ ওচৰত আহি পালোঁহি। এইটো লাগিছে ঠাণ্ডা বতৰ, তো মই এইটো কৰি লওঁ। আৰু লগৰটো গ'ল আগলৈ, মানে আগচকাটো স্কুটিখনৰ পাম্প নাই, এইটো পাম্প দিবলৈ গৈছে। তো তালৈ গৈ তাৰ ওচৰত গৈ আছোঁ, মই এইটো কৰি লওঁ মাইনাছটো। এই আহি পালোঁহি পাম্প দিয়া জেগাত, সেইখন স্কুটি পাম্প দিব লাগে। স্কুটি আগচকাটো পামেই নাই চাওক। ভাল একো নহয়। হেলমেট গিৰ গিয়া ৰে, হেলমেট গিৰ গিয়া। দুনাই লিখা আছে আপোনাৰ 73, তো 73 পৰা 40 গ'লে 33 মান হ'ব আমাৰ চিমেণ্ট চাপৰি। তো এতিয়া আহি পালোঁহি ডাইৰেক্ট কোলাজান তিনিআলি। এতিয়া আমাৰ ৰাইট ল'ব লাগিব ডিব্ৰুগড় পিনৰ পৰা আহিলে চিমেণ্ট চাপৰি যাবলৈ হ'লে ৰাইট টাৰ্ণ ল'ব লাগিব। লেফ্ট টাৰ্ণ ল'লে মানে পাব আপুনি ধেমাজি টাউন। এতিয়া আমি ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ গৈ আছোঁ আহি এতিয়া চাব চেণ্টাৰ পালোঁহি। চাওক বৰষুণ কেনেকুৱা কৰিছে, বৰষুণ আহিছে। একদম ময়ো ৰখি নিদিওঁ, মানে ডাইৰেক্ট ঘৰতহে ৰখিমগৈ আৰু। পিছফালে আছে আপোনাৰ পিছফালে দেখিছে নহয়, বিজুলী আহি আছে। অ' মাই গড, আহি থাকোঁতে এক্সিডেণ্ট এটা দেখি পালোঁ, আচৰিত। আপোনালোকক দেখাই আছোঁ লাইভ।